অভিমন্যুক বধ কৰা পিছদিনা যদি অৰ্জুনে জয়দ্ৰথক বধ কৰে তেনেহ'লেও অৰ্জুনৰ মৃত্যু নিশ্চিত আৰু যদি অৰ্জুনে জয়দ্ৰথক বধ কৰিব নোৱাৰে তেনেহ'লে অৰ্জুনে অগ্নি সমাধি ল'ব নহয় কিন্তু অৰ্জুনে জয়দ্ৰথক বধ কৰিলে কিন্তু অৰ্জুনৰ মৃত্যু নহ'ল কিয় নহ'ল এইটোতো ডাঙৰ এটা তেখেতৰ মানে বৰ আছিলে আৰু তাৰ আগতে আমাৰ বিদ্যুৎ দা আজি জন্মদিন আৰু বিদ্যুৎ দাৰ আজি এই স্পেচিয়েল দিনটোত মই বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰক এতিয়া বিদ্যুৎ দা প্ৰশ্নটোলৈ আহিলোঁ যে অৰ্জুনৰ মৃত্যু নহ'ল কিন্তু যেতিয়া অৰ্জুনে জয়দ্ৰথক বধ কৰিলে এইখিনিতে মানে কাহিনী আমি যদি ঘূৰাই পকাই চাওঁ মহাভাৰতৰ সকলোৰে গুৰিতে শ্ৰীকৃষ্ণ আছে এতিয়া কাহিনীটোৰ ভিতৰত সোমাবলৈ গ'লে জয়দ্ৰথৰ এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে এবাৰ জয়দ্ৰথে অকণমান অশালীন ব্যৱহাৰ কৰিছিলে দ্ৰৌপদীক তো সেইখিনি সময়তে পাণ্ডৱে তেওঁক শাস্তি হিচাপে মানে মুণ্ডন কৰাইছিলে মুণ্ডন কৰাই শাস্তি দিছিলে আৰু সেই শাস্তিটোৰ কাৰণে তেওঁ কৈছিলে যে কেনেকৈ হ'লেও ইহঁতক মই প্ৰতিশোধ ল'ম গতিকে তেওঁ তপস্যা কৰিলে শিৱক কৰিলে যে মই ইহঁতক পাৰ্মানেণ্টলি সদায় মই ইহঁতক যুদ্ধত মানে বলি নোৱাৰোঁ মই সেইটো জানো কিন্তু এদিনৰ কাৰণেও হ'লেও মোক মানে এনেকুৱা এটা শক্তি দিয়ক যাতে মই অৰ্জুনৰ বাদে বাকী অৰ্জুনৰ লগত যুদ্ধ কৰিব নোৱাৰোঁ বুলি মানে চিয়'ৰ অৰ্জুনৰ বাদে বাকী কেইজন সকলোকে মানে সকলো পাণ্ডৱকে তেওঁ যাতে পৰাস্ত কৰিব পাৰে এদিনৰ কাৰণে হ'লেও শিৱয়ো সেইমতে দিলে যে এদিনৰ কাৰণে হ'লেও তোমাক হেৰি কৰি সেই দিনটো নিজেই তুমি চুজ কৰি ল'ব পাৰিবা যে হেৰি কৰিব নোৱাৰে কোনেও পৰাস্ত কৰিব নোৱাৰে মানে পঞ্চপাণ্ডৱৰ 4জনৰ ভিতৰত কোনেও পৰাস্ত কৰিব নোৱাৰে অৰ্জুনৰ বাদে সেইটো কথা হ'ল সেইমতে ভীমে ইমান বীৰ হোৱাৰ পাছতো জয়দ্ৰথক মানে পৰাস্ত কৰিব নোৱাৰাৰ কাৰণে অভিমন্যুৰ বধ হ'ল মানে অভিমন্যুৰ বধত এটা গুৰুত্বপূৰ্ণ কাৰণ আছিলে জয়দ্ৰথ সকলোৱে জানে এইখিনি কথা অসংখ্যকে জানেই কিন্তু সেই কথাটো যেতিয়া অৰ্জুনে গম পোৱাৰ পাছত জ্বলি উঠিছিলে লগত মানে নিজে প্ৰতিজ্ঞা কৰিলে আৰু তেতিয়া এটা সকলো এটা নিচাৰ নিচিনা বস্তু আছিলে প্ৰতিজ্ঞাটো এই বিষয়ে তুমিও তোমাৰ ভিডিঅ'ত কৈছা ময়ো কৈছোঁ প্ৰতিজ্ঞা মই এই বিষয়ে আলোচনাও কৰিছোঁ প্ৰতিজ্ঞা কৰি দিলে নভবা নিচিন্তাকৈ যে মানে কাইলৈ যুদ্ধ আৰম্ভ হোৱাৰ পৰা মই সূৰ্যাস্ত হোৱাৰ আগত জয়দ্ৰথক বধ কৰিম আৰু যদি কিবা কাৰণে কাইলৈৰ ভিতৰত মই বধ কৰিব নোৱাৰোঁ মই অগ্নি সমাধি ল'ম জ্বলন্ত চিতাত মই জাপ মাৰি জ্বলাই ল'ম নিজকে তেনেকুৱা ধৰণৰ কথা এতিয়া সেইখিনিতে কথাটো আহিলে যদি নোৱাৰে তেনেহ'লেতো শেষেই কিন্তু জয়দ্ৰথে পলাই যাব খুজিছিলেও কিন্তু সেইখিনিতে এটা চাল খেলিলে শকুনিয়ে মানা কৰিলে নাই আমি চব চিকিউৰিটি দিম তোমাক বধ কৰিব নোৱাৰে আৰু অৰ্জুনৰ মানে কাইলৈ মৃত্যু নিশ্চিত কিন্তু শকুনিয়ে বুদ্ধিটো এইকাৰণে কৈছিলে যে শকুনিয়ে এটা কথা জানিছিলে যে যেতিয়া হেৰি হ'ব বধ কৰিব নোৱাৰিব তেতিয়া অগ্নি সমাধি ল'ব হয় কিন্তু যদি বধ কৰে তেতিয়াও অগ্নি সমাধি হ'ব কিয় জয়দ্ৰথক আৰু এটা বৰ দিছিলে তেখেতৰ পিতৃয়ে সেই বৰটো দিছিলে বৰটো এনেকুৱা আছিলে যে কোনোবাই যদি তেখেতৰ বধ কৰি মানে তেখেতৰ এই মূৰৰ অংশটো মাটিত কোনোবাই পেলাব পাৰে যিয়ে পালে যাৰ হাতৰ পৰা পৰিব সেইজনৰ নিজৰ মূৰতো এটা বিস্ফোট হৈ পেলাই তেখেতৰ মৃত্যু হ'ব গতিকে শকুনিৰ পৰা ধৰি দুৰ্যোধনে সকলোৱে মানে আনন্দ পাই আছে যে অৰ্জুনৰ মৃত্যু নিশ্চিত কাৰণ যদি বধ কৰে তেতিয়াওতো ব্লাষ্ট হ'ব আৰু অৰ্জুন মৰিব আৰু যদি নোৱাৰেতো অগ্নি সমাধি ল'বই গতিকে নিশ্চিত হৈ আছিল কিন্তু শকুনিয়ে বা দুৰ্যোধনে জানিলেই নহ'ব সেই কথাটো কৃষ্ণইও জানে কিন্তু সেই তেনেকৈ দিনটো যুদ্ধৰ অন্তত কৃষ্ণই অকণমান বুদ্ধি কৰিলে কিছু সময়ৰ কাৰণে মানে সূৰ্য দেৱতাক দেখা নোপোৱা কৰি এন্ধাৰ হ'ল নিচিনা দেখুৱালে সুদৰ্শন চক্ৰতে ঢাকি দিছিলে এইখিনি সময়তে আমি যিখিনি সময়ত আছোঁ এনেকুৱা সময়তে বেলি ডুবাৰ সময়তে কিন্তু সকলোৱে মানে বেলি ডুবিলে বুলি আনন্দ কৰিলে সি লুকাই আছিলে মানে হেৰি জয়দ্ৰথ ওলাই অহাৰ লগে লগে কৃষ্ণই অৰ্জুনক আগৰ পৰা শিকাই থৈছিল যে তুমি এনেকুৱাকৈ মানে হেৰি তোমাৰ দিব্যাস্ত্ৰ প্ৰয়োগ কৰিব কৈছিলে যে তাৰ ডিঙিটো যাতে কাটি গৈ সেই যিজনে বৰটো দিছিলে তেখেতৰ মানে কোলাত পৰেগৈ বাপেক বৃদ্ধ ক্ষেত্ৰ নেকি বৃদ্ধ ক্ষেত্ৰ তেনেকুৱা আছিলে বৃদ্ধ ক্ষেত্ৰ আছিলে তেখেতৰ পিতৃৰ নাম তেখেতৰ কোলাত পৰগৈ আৰু সেইমতেই অৰ্জুনে মানে শৰ মাৰিলে আৰু তেওঁৰ মানে ডিঙিটো কাটি কোলাত পৰিলে তেওঁ পিতৃয়ে মানে অকস্মাতে ভয় কি হ'ল বুলি পেলাই এনেকৈ হাতৰ পৰা পেলাই দিলে মাটিত আৰু লগত তেখেতৰ নিজৰে মানে মূৰটো এটা বিস্ফোট হৈ তেখেতৰো মৃত্যু একেলগে হ'ল পিতৃ সেইকাৰণে সেই মানে বৰটোৰ পৰা অৰ্জুন ৰক্ষা পৰিল অৰ্জুনৰ মৃত্যু নহ'ল
আৰু তেনেকৈ যুদ্ধখন কণ্টিনিউ হৈ থাকিলে গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আৰু আমাৰ মেথ'লজি কথাবিলাক শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগে নিশ্চয় ভাল লাগে গতিকে আপোনালোকৰ সঁহাৰি পাইছোঁ আপোনালোকৰ মানে মৰম পাইছোঁ আৰু আপোনালোকে যিহেতু বিচাৰি থাকে গতিকে আমি আপোনালোকৰ এই যদি আমি সঁহাৰি পাই থাকোঁ তেনেহ'লে আমি আৰু ভিডিঅ' আগলৈ আগবঢ়াই গৈ থাকিম নহয় জানো আৰু বিদ্যুৎ দা পেজটো আপোনালোকে ফ'ল' কৰি ল'ব বিদ্যুৎ দা আমি মানে ইনস্পায়াৰ্ড বুলি নহয় মানে জোৰ দি বিদ্যুৎ দাকো কৈছোঁ যে আপুনিও এই ছ'চিয়েল মিডিয়াত আপুনি মানে ভিডিঅ' আপলোড কৰা ইনকাম চিনকাম বুলি নহয় বা ৰেভিনিউ বুলি নহয় যে ভইচটো মানুহৰ মাজলৈ যাব লাগে মানুহৰ মাজত সামাজিক হৈ থাকোঁ আৰু মানুহৰ মাজলৈ ভইচটো দিয়া গতিকে বিদ্যুৎ দা সেয়া কলাবৰেশ্যন নহয় আকৌ মানুহজনৰ কিয় জানো কলাবৰেশ্যন এইকেইদিন কিবা এটা ইছ্যু হৈ আছে গতিকে মই সেয়া স্ক্ৰীণশ্বটটোৱে দি দিছোঁ আপোনালোকে ফ'ল' কৰি ল'ব ধন্যবাদ